Hello everyone, আশা কৰোঁ আপোনালোকে ভালে মানে আছে। আজি আমি এডিআৰই মেথছৰ প্ৰেক্টিছ ছেটটো আজি আমি আৰম্ভ কৰিম। চ' বলক পলম নকৰাকৈ আমি ষ্টাৰ্ট কৰোঁ। চ' প্ৰথম কুৱেশ্যন কৈছে দ্য ৰেচিঅ' অফ এক্সপেণ্ডিচাৰ টু দ্য ছেভিংছ অফ এ উমেন ইজ 5:7. If our income and expenditure are increased by 10% and 20% respectively, then find the percentage change in her savings. কুৱেশ্যনত সুধিছে যে এক্সপেণ্ডিচাৰ টু ছেভিংছৰ ৰেচিঅ' দিয়া আছে কিমান 5:1, ঠিক আছে। আৰু যদি তেওঁৰ ইনকাম যদি আৰু এক্সপেণ্ডিচাৰ 10% আৰু 20% ইনক্ৰিজ কৰা হয় তেতিয়াহ'লে আমাক কি সুধিছে পাৰ্চেণ্টেজ অফ চেঞ্জ ইন ছেভিংছত কিমান চেঞ্জ হৈছে বুলি আমাক সুধিছে, ঠিক আছে। এতিয়া আমাক এটা কথা জানো আমি চবে যে ইনকাম ইজ ইকুৱেল টু এক্সপেণ্ডিচাৰ প্লাছ ছেভিংছ, ঠিক আছে। এইটো আমাৰ ফৰ্মুলা হয়, চবে জানো এইটো। চ' এইটো ৰেচিঅ'টো আমি এতিয়া কি কৰিম, আমি ভাঙিম, ঠিক আছে। এইটো কিহৰ ৰেচিঅ' হয়, এক্সপেণ্ডিচাৰ টু ছেভিংছৰ ৰেচিঅ' হয়, নহয় জানো। চ' এইটো আমি ভাঙিম, কেনেকৈ ভাঙিম এতিয়া, এই দুইফালে আমি 100 মাল্টিপ্লাই কৰি দিওঁ, তো কিমান ওলাই গ'ল 500 আৰু 800, ঠিক আছে। এতিয়া আমাক কুৱেশ্যনত সুধিছে যে ইনকাম যদি আমাক কিমান কৰিছে, ইনক্ৰিজ কৰিছে 10% ইনক্ৰিজ কৰিছে, তো ইনকাম কিমান, এইটো ইনকাম 10% ইনক্ৰিজ কৰিছে আৰু এক্সপেণ্ডিচাৰ কিমান ইনক্ৰিজ কৰিছে 20%, ঠিক আছে। চ' আমাৰ এক্সপেণ্ডিচাৰটো আকৌ লিখিলোঁ কিমান ইনক্ৰিজ কৰিছে 20%, নহয় জানো। ত' 20% মানে কি 100 প্লাছ 20, ঠিক আছে, 120% হ'ল। তো কিমান হ'ব এইটো 600, ঠিক আছে। তো এইটো কি হয় নিউ এক্সপেণ্ডিচাৰ কিমান ওলাই গ'ল 600 ওলাই গ'ল, ঠিক আছে। এতিয়া আমাক আৰু কি ইনক্ৰিজ কৰিছে 10% ইনকাম ইনক্ৰিজ কৰিছে। চ' ইনকাম মানে কি এই দুটা এক্সপেণ্ডিচাৰ প্লাছ ছেভিংছ কৰিব লাগিব, এক্সপেণ্ডিচাৰ প্লাছ ছেভিংছ মানে 500 প্লাছ 100 কিমান হ'ব 600, ঠিক আছে। এইটো কিমান ইনক্ৰিজ কৰিছে 10% মানে 110/100, ঠিক আছে। এইটো কিমান হ'ব 660, এইটো হ'ল নিউ ইনকাম, ঠিক আছে। চ' আমাক কি ওলাই গ'ল নিউ এক্সপেণ্ডিচাৰ ওলাই গ'ল, নিউ ইনকাম ওলাই গ'ল, ঠিক আছে। এতিয়া আমাক কি ওলাব দিছে নিউ ছেভিংছ ওলাব দিছে, নহয় জানো। ছেভিংছ কিমান হ'ল, ছেভিংছ ওলাবলৈ কি লাগিব ইনকামৰ পৰা যদি আমি এক্সপেণ্ডিচাৰ মাইনাছ কৰোঁ তেতিয়া আমাক কি ওলাব ছেভিংছ ওলাই যাব, ঠিক আছে। চ' ইনকাম আমাৰ কিমান 660 আৰু নিউ এক্সপেণ্ডিচাৰ কিমান 600, চ' নিউ ছেভিংছ কিমান হৈ গ'ল আমাৰ 60 ওলাই গ'ল, ঠিক আছে। চ' আমি এতিয়া কি কৰিম, আমাক কি কৰিব দিছে যে পাৰ্চেণ্টেজ অফ চেঞ্জ ইন ছেভিং, আগতে ছেভিংছ কিমান আছিলে এতিয়া এইটো 500 এক্সপেণ্ডিচাৰ 500 আৰু ছেভিংছটো 500, নহয় জানো, ছেভিংছটো 100, নহয় জানো। আগতে ছেভিংছটো 100 আছিলে, এতিয়া ছেভিংছটো কিমান হৈ গ'ল 60 হৈ গ'ল, ঠিক আছে। এতিয়া কিমান চেঞ্জ হৈ গ'ল এইটো আমি চাওঁ। আগতে 100 আছিলে, চ' আমি 100 লিখিলোঁ, এতিয়া কিমান হৈ গ'ল 60 হৈ গ'ল, ঠিক আছে, 60 হৈ গ'ল। এতিয়া আমি তলত কিমানৰ পৰা চেঞ্জ হৈছে 100ৰ পৰা চেঞ্জ হৈছে, গতিকে 100টো আমি তলত লিখিম ইনটু 100%, ঠিক আছে। তো কিমান হ'ব ওপৰত 40 থাকিব, তলত 100 ইনটু 100, এইটো কাটা যাব, চ' কিমান চেঞ্জ হ'ব 40% চেঞ্জ হৈ যাব, ঠিক আছে। চ' অপশ্যন 4 উইল বি দি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন সুধিছে টু ইন এ ট্ৰাইংগল ABC the bisector of a angle BAC cuts the line BC at D. If BD is equal to 6 and BC is equal to 14, then what is the value of AB is to AC, ঠিক আছে। এইটো এটা ট্ৰাইংগল হয়, ছাপ'জ ইয়াতে দ্য বাইচেক্টৰ অফ এ এংগল BAC কাটছ ডি, বাইচেক্টৰ মানে এইটো সমানে ভাগ কৰিব, ঠিক আছে। BAC সমানে ভাগ কৰিব, কিহে ভাগ কৰিব এইটো লাইনটোৱে, ঠিক আছে, এই লাইনটোৱে BC এট ডি, এইটো ডিত BC এট ডি মানে এই ডি পইণ্টত, ঠিক আছে, সমানে ভাগ কৰিছে। চ' BD আমাক কিমান দিয়া আছে
BD is equal to 6 দিয়া আছে আৰু BC আমাৰ 14 দিয়া আছে সো যদি ইয়াতে 14 হয় এই গোটেইটো 14 হয় আৰু এইটো 6 হয় এইটো কিমান হ'ব DC টো 8 হ'ব ঠিক আছে 14 minus 6 কিমান হ'ব 8 হল এতিয়া এটা ফৰ্মুলা আছে যদি কোনোবা ট্ৰায়াঙ্গলক যদি বাইসেক্টৰ এংগল থাকে যদি বাইসেক্টৰ হয় তেতিয়াহলে ফৰ্মুলা এটা থাকে যে AB by এইটো AB by BD is equal to AC by DC এইটো ফৰ্মুলা হয় ঠিক আছে সো AB কিমান AB তো আমাক নাজানো আমাক AB আৰু AC ৰেশিও হে ওলাব দিছে গতিকে এতিয়া আমি কি কৰো AB by AC তো আমি এনেকৈ লিখি দিও AB by AC ঠিক আছে এই AC ৰ তলত আহি গল নহয় জানো গতিকে এই BD টো ওপৰত গুচি যাব BD by DC হল সো BD আমাক কিমান দিয়া আছে 6 আৰু DC কিমান দিয়া আছে 8 দিয়া আছে সো এটা আমি কাটিব পাৰিম 2 3 জাৰ 6 আৰু 2 4 জাৰ 8 সো AB by AC আমাৰ ৰেশিও কিমান হৈ গল 3:4 সো কাৰেক্ট আনসাৰ কি হ'ব অপচন নম্বৰ A 3:4 next question A takes 4 times as much as B or 5 times as much as C to finish a piece of work working together they can finish the work in 4 days B can do the same work in alone এটা কোৱেশ্চন কৰিছে এটা কাম A 4 times 4 গুণা as much as time মানে B লগত মানে as much as time কৰিব পাৰে ঠিক আছে or 5 times as much as time C ঠিক আছে সো আমাক কি খুদিব দিছে যে B এ অকলে সেই কামটো কিমান দিনত কৰিব পাৰিব ঠিক আছে সো এনেকা কোৱেশ্চন আমি কি কৰিম A takes 4 times মানে 4 into B এটো লিখিব লাগিব ঠিক আছে আৰু লগতে কি কৈছে or মানে কি or মানে এটো এৰ কথাই কৈছে ঠিক আছে সো A takes কি হ'ব 5 times ধৰিব লাগিব 5 times as much as C এনেকা ধৰিব লাগিব ঠিক আছে এতিয়া আমি কি কৰিম A by B এটো আমি এনেকৈ লিখি দিও এনেকৈ লিখিব পাৰো ন জানো আৰু A by C এটো আমি এনেকৈ লিখিব পাৰিম গতিকে এটা কথা এটা চোৱা যে ইয়াতো A আছে ইয়াতো A আছে ইয়াত 4 আছে ইয়াত 5 আছে গতিকে মিলা নাই এটো মিলাব লাগিব যেটো ৰেশিওত আছে এটো মিলাব লাগিব এটো কেনেকা মিলাম সব ইয়াতে দুই ফালে 5 5 দি মাল্টিপ্লাই কৰি দিও আৰু ইয়াতে তলদি ইয়াতো 4 4 দি তলে উপৰে মাল্টিপ্লাই কৰি দিও সো এটো কি হ'ব এতিয়া ওপৰত 20 হ'ব তলত 5 হ'ব ঠিক আছে এটো A by B হ'ব A by C তে ওপৰত কিমান হ'ব এটো 20 আৰু C কিমান হ'ব 4 সো মিলি গল A 20 হৈ গল এটো A 20 হৈ গল সো A is to B is to C আমাৰ কিমান হ'ল 20 is to 5 is to 4 হৈ গল নহয় জানো এটো কি হ'ল টাইম হয় না জানো টাইম হয় কিন্তু আমি কি উলাম ইয়াৰ এফিশিয়েন্সি উলাম ঠিক আছে এই তিনটাৰ আমি এফিশিয়েন্সি উলাব লাগিব এফিশিয়েন্সি আমি কি উলাম টোটাল ওয়ার্কটো আমি পাবৰ কাৰণে আমি এফিশিয়েন্সি উলাম ঠিক আছে এটা এফিশিয়েন্সি কেনেকৈ উলাম এফিশিয়েন্সি তো সদায় ইনভার্সলি প্রপোর্শনাল টু টাইম হয় এটো মনত ৰাখিব লাগিব এফিশিয়েন্সি অলওয়েজ ইনভার্সলি প্রপোর্শনাল টু টাইম ঠিক আছে গতিকে এতিয়া এটো আমি ধুনাকে কাটি লিখি আছো এটো এফিশিয়েন্সি হ'ব ঠিক আছে A B C এফিশিয়েন্সি কি হ'ব এতিয়া ইয়াৰ উল্টা হ'ব ঠিক আছে ইয়াৰ উল্টা হ'ব ইয়াৰ উল্টা হ'ব ঠিক আছে এতিয়া এই তিনটা আমি কি কম এলসিএম লৈ লম ঠিক আছে এলসিএম ললে কিমান হ'ব 20 ওলাব গতিকে এই 20 ৰে এই গোটেইটোক আমি মাল্টিপ্লাই কৰি দিম ঠিক আছে গতিকে 20 into 1/20 কিমান হ'ব 1 হ'ব ঠিক আছে 20 into 1/5 কিমান হ'ব 4 হ'ব 20 into 1/4 কিমান হ'ব 5 হ'ব
ঠিক আছে এতিয়া এইটো কি ওলাই গ'ল এফিচিয়েঞ্চি ওলাই গ'ল ঠিক আছে এফিচিয়েঞ্চি এইটো মুছি দিওঁ এতিয়া আমাক কুৱেশ্যনত সুধিছে যে ৱৰ্কিং টুগেডাৰ দে কেন ফিনিছ দ্য ৱৰ্ক ইন 5 days ঠিক আছে ফৰ্মুলা এটা আছে এফিচিয়েঞ্চি ইনটু টাইম কি হ'ব টোটেল ৱৰ্ক ঠিক আছে এফিচিয়েঞ্চি ইনটু টাইম মানে কি ইকুৱেল টু কি হ'ব টোটেল ৱৰ্ক আমাৰ ওলাব গতিকে এফিচিয়েঞ্চি আমাৰ কিমান দিয়া আছে 1:4:5 নহয় জানো গতিকে এইটো আমি এনেকৈ লিখিম টোটেল এফিচিয়েঞ্চি লিখিব লাগিব 1:1 + 4 + 5 ঠিক আছে এইটো আমি টোটেল এফিচিয়েঞ্চি লিখিছোঁ ইনটু টাইম কিমান দিয়া আছে 4 দিয়া আছে গতিকে ইয়াৰ টোটেল ৱৰ্ক কিমান ওলাই গ'ল 40 ওলাই গ'ল ঠিক আছে টোটেল ৱৰ্ক 40 এতিয়া আমাক কি ওলাব দিছে যে বি এ সেই কামটো অকলে কিমান দিনত কৰিব পাৰিব চ' বি এ সেই কামটো অকলে কিমান দিনত কৰিব পাৰিব বি ইয়াত কোনটো হয় 4 হয় চ' বি এ ডিভাইডেড বাই 4 কিমান দিনত কৰিব পাৰিব 10 daysত কৰিব পাৰিব ঠিক আছে এই 42 ডিভাইডেড বাই এই এফিচিয়েঞ্চিয়ে টোটেল ৱৰ্কৰ পৰা যদি আমি এফিচিয়েঞ্চি ডিভাইড কৰোঁ আমাক কি ওলাব নাম্বাৰ অফ ডেজ ওলাব যিটো এইটো ফৰ্মুলাটো আমি ইউজ কৰিছোঁ ঠিক আছে টোটেল ৱৰ্কৰ পৰা যদি আমি এফিচিয়েঞ্চি ডিভাইড কৰোঁ আমাৰ টাইম ওলাব ঠিক আছে ইয়াত আকৌ আমি এইটো ফৰ্মুলাটো ইউজ কৰিছোঁ চ' আমাৰ এনচাৰটো কি হ'ব 10 days চ' আমাৰ কাৰেক্ট এনচাৰটো কি হ'ব অপশ্যন নম্বৰ এ 10 days next question Kapil sells a mobile to Sachin at a gain 15% and Sachin again sells to Rohit at a profit of 12% if Rohit pays rupees 322 what is cost of the mobile for Kapil ঠিক আছে কাপিলে এটা মোবাইল সচিনক কিমান পাৰ্চেণ্ট গেইনৰ বিক্ৰী কৰিছে 15% ঠিক আছে আকৌ সচিনে সেই মোবাইলটো ৰোহিতক 12% প্ৰফিটত আমাক মানে প্ৰফিটত বিক্ৰী কৰিছে যদি ৰোহিতে ইমান টকা দিছে তাক সুধিছে হোৱাট ইজ দ্য কষ্ট প্ৰাইচ অফ মোবাইল ফৰ কপিলে কিমান টকাত কিনিছিল এইটো আমাক সুধিছে চ' কপিলে সচিনক কিমান টকাত বেচিছে সাপোজ 100 কিনিলে কপিলে চ' 115ত সচিনক বিক্ৰী কৰিলে ঠিক আছে আকৌ সচিনে কি কৰিলে ৰোহিতক বিক্ৰী কৰিছে সচিনে যদি 100ত কিনিছে ৰোহিতক কিমানত বিক্ৰী কৰিব 112ত বিক্ৰী কৰিছে ঠিক আছে এতিয়া এইটো আমি কাটি দিওঁ 5ৰে যাব 20 বাৰ 5ৰে 23 বাৰ যাব ঠিক আছে এইটো যাব আগতে 2ৰে কাটি দিওঁ 50 বাৰ যাব আৰু 56 বাৰ যাব আকৌ 2ৰে যাব 25 বাৰ আৰু দুকান বাৰ যাব 28 বাৰ যাব ঠিক আছে এতিয়া এটা কথা মই ৰাখিব লাগিব এই যে যিটো সচিন আছে এইটো সচিন আছে ইয়াৰ ভ্যালুটো আমাৰ কি হ'ল ডিফাৰেন্স হৈ আছে নহয় জানো ইয়াতে 23 আছে এটো 25 হৈ আছে তো মিলাব লাগিব সো মিলাবৰ কাৰণে আমি কি কৰিম এতিয়া ইয়াতে 25 ৰে মাল্টিপ্লাই কৰি দিম ইয়াতে যদি 25 ৰে মাল্টিপ্লাই কৰো ইয়াতো 25 ৰে মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে এইখিনি জায়গাত আকৌ 23 ৰে মাল্টিপ্লাই কৰিব লাগিব যদি 23 ৰে মাল্টিপ্লাই কৰো ইয়াতো 23 ৰে মাল্টিপ্লাই কৰিব লাগিব সো এইটো জায়গাত কিমান হ'ব এতিয়া 20 * 25 কিমান হ'ব 500 আৰু 23 আৰু 25 মাল্টিপ্লাই কৰিলে আমাৰ কিমান ওলাই 575 ওলাই তো আপোনালোকে কৰিব ল'ব সো এইটো কৰিব নালাগে বিকজ এইটো সেম হয় সো এটো কি হ'ব 28 আৰু 23 মাল্টিপ্লাই কৰিলে 644 ওলাব ঠিক আছে 644 এতিয়া আমাক কোৱেশ্চন কি সুধিছে যদি ৰোহিতে কিমান টকা পে কৰিছে 332 সো ৰোহিতৰ এটো কিমান আছে 644 নহয় জানো তাৰ মানে 644 to 332 ঠিক আছে 644 to 332 একে বস্তু নহয় জানো এটো সো আমাক কি কৰিব দিছে কপিলৰ লাভ আছে সো কপিলৰ কিমান আছে 500 সো 500 ত কিমান হ'ব কপিলৰ 322 এই 644 to ডিভাইড তলত আহি যাব আৰু 500 to মাল্টিপ্লাই হৈ যাব ঠিক আছে
সো এইটো ক্যালকুলেশন কৰিব আপোনালোকৰ কিমান ওলাব এনসাৰটো 250 ওলাব ঠিক আছে 250 এই ৰুপিস 250 ওলাব ঠিক আছে Next question, the value of cot 15 degree, cot 25 degree, cot 45 degree, cot 75 degree আৰু cot 65 degree হলে কিমান ইয়াৰ ভ্যালুটো খুদিছে সো এনেকা কোৱেশ্চনত কি কৰিব লাগিব এটা আমি আগতে লিখি লওঁ cot 25 degree ঠিক আছে এটো মাল্টিপ্লাই হয় cot 45 মানে কি হল 1 হয় ঠিক আছে এতিয়া এই cot 75 টো আমি কেনেকা লিখিম 90 minus কি হ'ব এটো 25 এনেকা লিখিব পাৰো ঠিক আছে আৰু এই 65 টো আমি কেনেকা লিখিব পাৰো 90 minus 65 এনেকা লিখিব পাৰো নহয় জানো 90 minus 25 কৰিলে কি হ'ব 75 লাভ 90 minus 65 sorry 90 minus এইটো 15 sorry এইটো 15 হ'ব sorry এইটো অলপ ভুল হৈছে এই কোডটো আমি কি লিখিব পাৰো 90 minus যদি 15 কৰো আমাৰ কি ওলাব 75 ওলাব এনেকা লিখিব পাৰো আকৌ 90 minus যদি 25 কৰো এটো কি ওলাব 65 ওলাব নহয় জানো 90 minus 25 মানে কিমান 65 90 minus 15 মানে 75 সেম বস্তুৱে হয় গতিকে নেক্সট লাইনত আমি কি কৰিম cot 25 এইটো 1 1 এটা সোয়া cot 90 minus 15 মানে কি 10 15 এনেকা লিখিব পাৰো cot 90 minus 25 মানে 10 25 এটো আমি এনেকা লিখিব পাৰো ঠিক আছে গতিকে cot 15 আৰু 10 15 কাটা যাব cot 25 আৰু 10 25 টো কাটা যাব ঠিক আছে যেহেতু এটো ইনভার্স হয় ঠিক আছে ইনভার্স হয় তো কাটা যাব গতিকে আমাৰ আনসারটো কি হ'ব 1 সো ইয়াৰ কারেক্ট আনসারটো কি হ'ব অপশন নম্বৰ এ 1 Next question, the length of a tangent to a circle from a point P is 15 centimeter. Point P is 70 centimeter away from the center. What is the radius of the circle? তাৰমানে এটো এটা সার্কেল হয় ঠিক আছে এটা কি কৰিছে যে এটা টেনজেন্ট আছে টু দা সার্কেল সাপোজ টেনজেন্ট হয় টু দা সার্কেল at point the length of a tangent to a circle from point A suppose point P পৰা এটো টেনজেন্ট টানিছে ঠিক আছে point P পৰা এটো ইয়াত টেনজেন্ট টানিছে সো ইয়াৰ লেন্থ কিমান কৰিছে 15 বুলি কৈছে আৰু নেক্সট লাইনত কি কৈছে point P is 70 centimeter away from center suppose to center হয় point P পৰা কিমান দূৰত কৈছে 17 centimeter হল সো এটো কি হ'ব ইয়াৰ ৰেডিয়াস হ'ব এটো ইয়াৰ ৰেডিয়াস হ'ব যদি এটা কথা মন ৰাখিব সাপোজ যদি এটো টেনজেন্ট হয় যদি এইটো যদি সার্কেলৰ ওপৰত যদি থাকে এটো টেনজেন্ট হয় যদি ইয়াতে যদি ৰেডিয়াস থাকে সো এই এংগলটো সদায় 90 ডিগ্ৰী হ'ব ঠিক আছে এই এংগলটো অলৱেজ বি 90 ডিগ্ৰী সো এটো কি হ'ব 90 ডিগ্ৰী সো এটো আমি এতিয়া কি কৰিম পাইথাগোৰাছ এপ্লাই কৰিব পাৰিম ঠিক আছে এটো যদি 90 ডিগ্ৰী হয় এটো p p h হ'ব ঠিক আছে সো পাইথাগোৰাছ এপ্লাই কৰিব পাৰিম হল সো ইয়াতে কি হ'ব p কোনটো হ'ব p এইটো হ'ব ঠিক আছে p আৰু b এইটো হ'ব আৰু h টো এইটো হ'ব সো আমাক কি ওলাব দিছে আমাক ৰেডিয়াস ওলাব দিছে ৰেডিয়াস মানে এইটো p টো ওলাব দিছে ঠিক আছে সো p স্কয়াৰ ইকুয়াল কি হ'ব 17 স্কয়াৰ মাইনাস 15 স্কয়াৰ হল তো 17 স্কয়াৰ মানে কি 289 আৰু 15 স্কয়াৰ মানে 225 সো ইয়াত কিমান হৈ গ'ল 64 লাই গ'ল p স্কয়াৰ যদি 64 হয় ইয়াৰ ৰুটটো আঁতৰালে আমাৰ কি ওলাব 8 ওলাব ঠিক আছে সো 8 টো আমাৰ কি হ'ব ৰেডিয়াস সো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব অপশন নম্বৰ সি Next question, the side of a equilateral triangle is 24 centimeter. What will be the radius of the circle of this equilateral triangle?
এইটো ভালকৈ ট্ৰাইংগলটো আকৌ সাপোজ এইটো ইকুৱেটৰিয়েল ট্ৰাইংগল ঠিক আছে ইকুৱেটৰিয়েল ট্ৰাইংগলৰ আমাক এইটো এটা সাৰ্কেল কৈছে সো এই সাৰ্কেলৰ কি কৈছে এইটো ৰেডিয়াস হয় সাৰ্কেলৰ এই সাৰ্কেলৰ সাইডটো কিমান কৈছে এই সৰি এই ট্ৰাইংগলৰ সাইডটো কিমান কৈছে 24 এইটো 24 এইটো 24 আমাক কি ওলাব দিছে এই ৰেডিয়াসটো ওলাব দিছে ঠিক আছে এই ৰেডিয়াসটো আমাক ওলাব দিছে এইটো এটা ফৰ্মুলা আছে যদি ইয়াৰ ৰেডিয়াস ওলাব দিয়ে এতিয়া ডাইৰেক্ট ফৰ্মুলা এটা আছে যে ৰেডিয়াস ইজ ইকুৱেল টু ৰেডিয়াস অফ এ ইকুৱেটৰিয়েল ট্ৰাইংগল ঠিক আছে এইটো ইকুৱেটৰিয়েল ট্ৰাইংগল হয় ঠিক আছে ইকুৱেটৰিয়েল ট্ৰাইংগল তো ইয়াৰ ৰেডিয়াস কিমান হ'ব সাইড ডিভাইডেড বাই 2√3 ঠিক আছে সাইড ডিভাইডেড বাই 2√3 সো ইয়াতে সাইড কিমান আছে 24 তো 2√3 এটো কিমান লাগিব ইয়াৰ 12 বাৰ কাটিব ঠিক আছে আৰু √3 থাকিলে এইটো আমি তলত √3 আৰু ওপৰটো √3 মাল্টিপ্লাই কৰি দিম ঠিক আছে সো √3 কিমান হ'ব 3 হ'ব আৰু 3g 3 দি 12 কিমান বাৰ যাব 4 টাইমছ যাব হয় জানো সো 4√3 ওলাব ঠিক আছে 4√3 ইয়াৰ অপশনটো ভুল আছে এইটো এনসাৰটো হ'ব 4√3 Next question, what is the ratio of the proportional 4 proportional 2 5 6 and 4 proportional 6 8 9 ঠিক আছে 4 proportional এটা ফৰ্মুলা আছে s to c to d ঠিক আছে 4 proportional মানে কি এইটো ওলাব দিছে d2 so d is equal to কিমান হ'ব bc into by a bc by a এইটো হৈছে 4 proportional so এই ক্ষেত্ৰত কি হ'ব 5 6 by এইটো কি হ'ব 2 নহয় জানো মই আকৌ কৰি দিছোঁ এইটো 6 এইটো x to suppose 4 proportional হ'ল নহয় জানো so এনেকা ওলাই গ'ল চিষ্টেমটো so 4 proportional কি হ'ব 5 into 6 by 2 15 নহয় জানো 15 এটা ওলাই গ'ল so next ইয়াতো এনেকা কৰিব লাগিব 8 into 9 divided by 6 কিমান হ'ব 12 নহয় জানো গতিকে এই দুটাৰ আমাৰ ৰেচিঅ ওলাব দিছে so 15:12 কিমান হ'ব 5 3 জাৰ সৰি 3 5 জাৰ আৰু 3 4 জাৰ নহয় জানো 3 ডিভাইড হ'ব so 5:4 so 5:4 to be our correct answer next question the HCF of two number is 2040 and 391 is কি হ'ব এটা আমাক দিছে ইয়াৰ আমাক কি ওলাব দিছে HCF ওলাব দিছে সো এটা আমি কেনে কৰিম 391 তোমালোকে কি কৰিবা এইটো ডিভাইড কৰি দিবা ঠিক আছে ডিভাইড সিস্টেমটো কেনে কৰিম চোৱা সাপোজ এইটো কেতিয়ালৈকে ডিভাইড কৰিব লাগিব যেতিয়ালৈকে আমি ইয়াৰ ভ্যালু 0 পাই না যাও তেতিয়ালৈকে আমি এইটো ডিভাইড কৰি থাকিম কেনে কৰিম তোমালোকে চোৱা 391 ৰে এইটো কোন বাৰ যাব 5 বাৰ যাব নহয় জানো 5 বাৰ গলে এইটো কি ওলাব 955 ওলাব ঠিক আছে 5 গুণ 5 এইটো 1955 ওলাব ঠিক আছে সো এইটো কি হ'ব 85 হৈ গ'ল ঠিক আছে 85 সো এই 85 টোৱে ইয়াক আমি আকৌ ডিভাইড কৰিম ঠিক আছে 391 ইয়াক আমি আকৌ ডিভাইড কৰিম সো এইটো কিমান বাৰ যাব 4 টাইমছ যাব 4 টাইমছ গ'লে কিমান হ'ব এইটো 340 হ'ব ঠিক আছে 340 হ'ব নেক্সট আমাৰ কিমান হ'ব 51 ঠিক আছে 51 আকৌ
এই 85ক আমি আকৌ ডিভাইড কৰিম। চ' কিমান হ'ব এইটো কিমান বাৰ যাব 1 বাৰ যাব নহয় জানো 1 বাৰ যাব। চ' কিমান লাগি গ'ল 34 লাগি গ'ল। ঠিক আছে 34 আকৌ এই 51 আকৌ ডিভাইড কৰিম। চ' কিমান বাৰ যাব 1 বাৰ যাব 17 লাগি গ'ল নহয় জানো 17 আকৌ 34ক কিমান বাৰ যাব 2 টাইমছ যাব। গতিকে পূৰা গুচি গ'ল নহয় জানো 0 হৈ গ'ল। এই পাৰ্টটো আমি দেখাই আছোঁ। ইয়াতে 34 লাগি গ'ল নহয় জানো 34 এই 51ক আমি কৰিম। চ' কিমান বাৰ যাব 1 বাৰ যাব। তো কিমান থাকি গ'ল 17 আকৌ 34 কিমান বাৰ যাব 2 টাইমছ যাব পূৰা গুচি গ'ল নহয় জানো। গতিকে ইয়াত কিমান ওলাই গ'ল 0 ওলাই গ'ল। চ' যেতিয়াই 0 ওলাব ইয়াৰ ওচৰটো চাব কিহেৰে ডিভাইড হৈছে এইটো কিহেৰে ডিভাইড হৈছে 17 ডিভাইড হৈছে নহয় জানো। গতিকে 17টো আমাৰ হ'ব কি HCF 17টো কি হ'ব HCF। যিহে ডিভাইড কৰিছে সেইটোহে হ'ব আমাৰ মিনছ যিয়ে ডিভাইড কৰি 0 ওলাইছে সেইটোৱে হ'ব আমাৰ HCF। চ' ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব অপশ্যন নম্বৰ A। নেক্সট কুৱেশ্যন